শীতলমাৰী অঞ্চলবাসীৰ বাবে সুখবৰ। ঔষধ আৰু চিকিৎসক বিচাৰি হাবাথুৰি খোৱা সকলৰ বাবেও আছে এটি ভাল খবৰ। এতিয়াৰ পৰা ঔষধ আৰু চিকিৎসক বিচাৰি দূৰ দূৰণিলৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা ঘৰৰ ওচৰতে পাব সকলো সুবিধা। হয়, হোজাৰ চামৰালী বজাৰৰ নিউ কেয়াৰ মেডিকেলত প্ৰত্যেক দিনাই পাব এই সুবিধা। জামাল হুছেইন নামৰ পঞ্জীয়নভুক্ত ফাৰ্মাচিষ্টে আৰম্ভ কৰিছে এই সেৱা। অভিজ্ঞ চিকিৎসকে ভিজিট কৰিব। শীতলমাৰী, চামৰালী, চৌধুৰী বজাৰ, জিন্দা বজাৰ, বৰবালি অঞ্চলৰ ৰাইজৰ এটা বহুদিনীয়া আশা পূৰণ হ'ল। যিকোনো ডক্টৰে লিখা ঔষধ ইয়াত পাব আপুনি। গতিকে পলম নকৰি আপুনিও এই সুবিধালৈ উন্নত চিকিৎসালৈ নিৰোগী হ'ব। দেখা পাইছোঁ আপোনালোকে শীতলমাৰী অৰ্থাৎ চামৰালী বজাৰত এখন নিউ কেয়াৰ নামৰ ফাৰ্মাচী উদ্বোধন কৰিছে, অপেনিং কৰিছে। এই বিষয়ে আপুনি কি ক'ব আমাৰ এই শীতলমাৰী অৰ্থাৎ চামৰালী বজাৰৰ ৰাইজ তথা সমূহ দৰ্শকক? নমস্কাৰ, আসসালামু আলাইকুম। মই জামাল হুছেইন বৰবৰীয়া, ফাৰ্মাচিষ্ট, আসাম ফাৰ্মাচী কাউন্সিলৰ পৰা APC পৰা এজ এ ফাৰ্মাচিষ্ট হিচাপে পাছ কৰি আহিছোঁ। সমূহ ৰাইজক মই আন্তৰিকভাৱে শ্ৰদ্ধা জনাইছোঁ। আহক আমাৰ তাত বাহিৰৰ পৰা ডক্টৰ ভিজিট হ'ব। নেক্সট জানুৱাৰী মাহৰ পৰা সকলো জেনুইন মেডিচিন আপোনালোকে ইয়াতে পাব। লগতে ডিছকাউণ্টৰ সুবিধা চব থাকিব বা প্ৰেছক্ৰিপশ্যন বেচিছ মেডিচিন যিবিলাক থাকে আপুনি আমাৰ ৰাইজে বহুত দূৰৰ পৰা আনিব লাগে, সেই সকলো ধৰণৰ মেডিচিন আমাৰ ইয়াতে এভেইলেবল কৰি ৰাখে। কেতিয়াবা ধৰক হোজাই হাম হস্পিটেলৰ প্ৰেছক্ৰিপশ্যন এখনত যদি কিবা ঔষধ এটা থাকে, আকৌ মানুহ এজন হোজাইত যাব লাগে, সেই ঔষধবিলাক আপোনালোকৰ ইয়াত পোৱা যাব নেকি? হয় হয়, আপুনি আমাক ৰিকুৱাৰমেণ্ট দিলে আমি ষ্টক হিচাপে ৰাখি থ'ম। আপুনি সকলো টাইমৰ পৰা ইয়াৰ পৰা মেডিচিন, কাৰণ আমাৰ এই অঞ্চলখনৰ কাৰণে এইটো কিন্তু ডাঙৰ কথা। হয়, কিয়নো আমি এখন প্ৰেছক্ৰিপশ্যন লৈ আকৌ যাব লাগে হোজাই বা ডবকা। হয়, সেইকাৰণে আমি সেই ৰাইজৰ সুবিধামতে আমি নতুনকৈ নিউ কেয়াৰ ফাৰ্মাচীখন অপেনিং ষ্টাৰ্ট কৰিছোঁ। আপোনাৰ ফাৰ্মাচীৰ লোকেশ্যনটো অলপ? শীতলমাৰী বজাৰ, টুপগাঁও ৰোড, টুপগাঁও ৰোড হয়। আৰু ইয়াতে সকলো ধৰণৰ মেডিচিন এভেইলেবল পাব। চব জেনুইন প্ৰডাক্টহে আমি চব মানে ৰাখিছোঁ। আমাৰ চবৰ ৰাইজৰ সুবিধাৰ্থে সকলো ধৰণৰ যিবিলাক প্ৰেছক্ৰিপশ্যন মেডিচিন আছে বাহিৰত গৈ কালেক্ট কৰিব লাগে, এইবিলাক আমাৰ ইয়াতে পাই থাকিব। ধন্যবাদ। হয় ছাৰ, কি ক'ব আজি আপোনালোকৰ যে চামৰালী বজাৰত এখন ফাৰ্মাচী উদ্বোধন হৈছে এই বিষয়ে? হয় চাওক, আমাৰ এই চামৰালী বজাৰ, যিখন আমি শীতলমাৰী বজাৰ বুলি কওঁ, আজি বহু অতি আগৰ পৰাই মানে এজন প্ৰসিদ্ধ ফাৰ্মাচিষ্ট নাছিল আমাৰ ইয়াত, ৰেজিষ্টাৰ্ড ফাৰ্মাচিষ্ট নাছিল। কিন্তু আজি বহু দিনৰ পিছত মোৰ বন্ধু জামাল হুছেইনে আহি পেলাই আজি এই আমাৰ শীতলমাৰী বজাৰত এখন ফাৰ্মাচী খুলিবলৈ সক্ষম হৈছে। মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই সকলো ৰাইজক আহ্বান জনাম যে সদায় যদি আপোনালোকে ঔষধ পাতি কিনিব, তেতিয়া এনেকুৱা ৰেজিষ্টাৰ্ড ফাৰ্মাচিষ্টৰ পৰাই কিনি খাবলৈ আহ্বান জনাম। আৰু এইখিনিতে মই ক'ব ৰাইজক আহ্বান কৰিম যে ইয়াতে আপোনালোকে সকলো ধৰণৰ যিকোনো ধৰণৰ ঔষধ বিচাৰিলে আপোনালোকে পাব। এদিনৰ ভিতৰতো হয়তো পাই যাব পাৰে যদি ষ্টকত নাথাকে। এনে বেলেগ জেগাৰ পৰা ডক্টৰবিলাক আহিব নি ইয়াত? ডক্টৰৰ ভিতৰত এদিনক দুদিনক এই ফাৰ্মাচী নিউ কেয়াৰ ফাৰ্মাচিষ্টখনত ডক্টৰো ভিজিট কৰিব। আপোনালোকে যোগাযোগ নম্বৰটো দিয়া থাকিব, আপোনালোকে যোগাযোগ কৰিলে খবৰ পাই যাব।